Hello guys, welcome to Myboys Assamese vlog YouTube channel. Apa dhui khai boi ready hoi ahilu aru moi ephale goisilu tar para etia ahi asu bortoman botor bahut beya holeo moi vlog to olop bana boli hoise mane jaga kon bhal laise ephale ase nodi olop agote hikonon nodi ase ekhone hoise ব্ৰহ্মপুত্ৰ নদী আমি ডিম্পুদাৰ গতে মানে বহু বিদেশত গৈ পেলাই ভিডিঅ' বনাবগে নোৱাৰোগে কাৰণ আমাৰ ইমান পইচাও নাই আমিতো এইবোৰ বস্তুৱে দেখুৱাব লাগিব ন তো আপোনালোকৰ আমাৰ থলুৱা যোনখিনি বস্তু পাওঁ বা যিখিনি আমি আমাৰ জীৱনত ঘটি থাকে আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ মানুহৰ সেইবিলাককে আপোনালোকক মোৰ ভিডিঅ'ত দেখুৱাম যদি আপোনালোকে ভাল পায় তেনেহ'লে ছাপোৰ্ট কৰি যাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধনী মানুহৰ লাইফষ্টাইলটো চবে দেখাই থাকে কিন্তু আমাৰ দুখীয়াখিনি মানে ক'ত দেখিবনো আৰু মোৰ ফেমিলিটোক মই ইনফিনিটি আৰ্মি নাম দিম বুলি ভাবিছোঁ আপোনালোকে কেনেকুৱা হ'ব সেইটো কমেণ্টত জনাই দিব অনুগ্ৰহ কৰি কমেণ্টত লিখিব যে ইনফিনিটি আৰ্মি দিলে ভাল হ'ব নে নহ'ব বা আপোনালোকে যদি কিবা সাজেষ্ট কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্টত কৈ দিব ভাল চাওক ভাল বস্তু এটা খাবলৈ কাৰ মন নাযায় ন চবৰে মন থাকে কিন্তু দুখীয়া ধনীসকলে যেনে তেনে হ'লেও খাব পাৰে বা যিকোনো খোৱা বুলিয়ে কোৱা নাই অকল যিকোনো বস্তু এটা গাড়ী এখন বা বাইক এখন থকাটোনো কোনে সপোন নেদেখে চবেই সপোন দেখে বা চবেই ভাবে যে মোৰো গাড়ী এখন থকা হ'লে মোৰো বাইক এখন থকা হ'লে বা ময়ো ভাল বস্তু এটা খাব পৰা হ'লে খাবলৈ মন চবৰে থাকে ল'বলৈ মন চবৰে থাকে কিন্তু আমাৰ দুখীয়া শ্ৰেণীৰ মানুহসকলৰ সেই সপোন হৈয়ে থাকে আৰু ধনীসকলে যেনে তেনে হ'লেও পূৰণ কৰে বাৰু সেইটো তাৰপাছত সেইকাৰণে মানে আমি কি ক'ম বুলিয়ে যে দুখীয়া পৰিয়ালৰ লাইফটো লাইফ নহয় সেই বুলি ভাবিলেতো নহ'ব চ' আমি দুখীয়া শ্ৰেণীৰ মানুহখিনিও জীৱন আৰু যোনখিনি ধনী মানুহ আছে ধনী মানুহসকলৰ জীৱনটো জীৱন চব মানুহ একে সেইটো পানীৰ মাজৰ ইটা ভাটা চক আৰু এখন জাল দেখিছে এখন কি জাল কয় জানো মই ইমান ভালকৈ নাজানো বাৰু যদি আপোনালোকে জানে কমেণ্টত জনাই দিয়ক এখন কি জাল কয় নাজানো এখন জাল ইয়াতে দি থৈছে আৰু সেইফালে সেইটো ইটা ভাটাটো আৰু এইফালে সেয়া পাব্লিক হেল্থৰ পানী ইয়াৰ পৰা মানে এই নদীৰ পৰা উঠাই নি তাৰপিছত পাব্লিক হেল্থৰ মেইন হেৰিলৈ যাব কোৱাৰ্টাৰটোলৈ তাৰপিছত তাত গৈ পেলাই ফিল্টাৰ হ'ব পানীটো আৰু সেইটো ছাপ্লাই হ'ব ঘৰে ঘৰে সেইটো পানী ইয়াৰ পৰাই নিব মানে পানী আৰু এইফালে ভাল বস্তু এটা আছে সেইটো চাওক এইটো হৈছে হেৰি চুইচ গেট মানে এইটো পানীটো এফালৰ পৰা বন্ধ কৰি দিব পাৰে মানে এইটো বাহিৰ ছাইডটো এইটো মাথাউৰি হয় নাই এইটো মাথাউৰি এপাৰে মাজুলীৰ ভিতৰ আৰু এইটো বাহিৰ ছাইড এইটো মানে নদী সেই ওচৰতে আছে অকণমান গৈ নদী এখন ডাঙৰ নদী মানে ব্ৰহ্মপুত্ৰ নদী আছে তাৰপিছত এইফালে পানীটো নোসোমাবৰ কাৰণে এখন চুইচ গেট দি থোৱা আছে যাতে পানীটো একেবাৰে বেছি হ'লেহে খুলি দিব এইটো যদি মাথাউৰিটো ভাঙো কৰে তেতিয়া মানে খুলি দিব এইটো তাৰপিছত আৰু এনেই এইটো এইটো কি বুলি কয় বন্ধ কৰি থৈ দিয়ে মানে পানীটো নোসোমাবৰ কাৰণে বাৰিষা বেছি পানীৰ ভিতৰত যাতে নহয় সেইটো কাৰণে মানে এইটো বন্ধ কৰি থৈ দিয়ে আৰু সেইখন নাও আছে সেইখনতে নাওখন দেখিছে নাজানো এইখন নাও তো এয়াই দিছ ইজ মাজুলী আজি দেওবাৰ তাৰপিছত এতিয়া পটাপট চুলিকেইডাল কাটি লওঁগৈ পকেটত আছে এইফালে 60 টকা তাৰপিছত 50 টকা চুলি কাটিম 10 টকা পকেট ৰখাই থ'ম বলক চুলিকেইডাল কাটি আহোঁ বলক কমলাবাৰী তিনিআলি এইটো এইফালে ঘাটলৈ যায় এইখন আছে কমলাবাৰী থানা তো এখন স্কুল হাই ছেকেণ্ডেৰী আৰু গাইছ এইখনে আছে কমলাবাৰী সেইটো কমলাবাৰী চাৰিআলি আৰু গছ কাটি থৈছে দেখোন এইটো এনেকৈ তলটো কাটি দিবা গাইছ মই চুলি কাটি মেলি এতিয়া দোকানলৈ আহিলোঁ তাৰপিছত চুলিটো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত আৰু এতিয়া দোকান খুলিম তাতে আৰু এতিয়া এনে আজৰি সময়কণত মই এডিট কৰিম ভিডিঅ'টো তাৰপিছত ভিডিঅ'টো আপোনালোকৰ কাৰণে আপলোড কৰিম তো বন্ধুসকল যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব আৰু কমেণ্টত লিখিব যিখিনি মই ক'লোঁ সেইখিনি কমেণ্টত লিখিবলৈ নাপাহৰিব আৰু ইনফিনিটি আৰ্মিৰ মেম্বাৰ হ'বৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে একদম নাপাহৰিব আজিলৈ আহিছোঁ বাই